Hello friends, welcome to Gitanjali Kitchen and Vlogs. Saute Bhogali Bihu Palehi. Ise botortu ebar khube beya korile. Hokole bihur ayojon sage korise. Moi olog sobke korisu. Bahut besi bonua nai. Pitha pona, cake eneke aru olog sob banaisu. Bhabisu apodalkoku dekhau ki bonalu. Video tu sai jabo aru vlog tu etiar pora start koru. আৰু ফুলবোৰ দেখিছেনে বৰষুণ দিয়াৰ কাৰণে ফুলবোৰ সব ভিতৰত হুমুৱাই দিব লগিয়া হ'ল পানী পৰিলে গুটেই ফুলখিনি নষ্ট হৈ যাব বৰষুণে এবাৰ সব বৰবাদ কৰি দিলে এজোপা নতুনকে ফুলিছে এজোপা এইখিনি প্ৰথমতে ভাবিছো কেকটোকে পাতি ল আৰু কেকটো হয় মানে তেতিয়া মই তিল পিঠাৰ কাৰণে পিঠাখিনি খুন্দি ল'ব পাৰিম এয়া প্ৰথমতে মই দুটা কণী লৈছো লগতে চেনি মই 1.5 কাপ মান নেৰে গুটেখিনি দি মিক্স কৰি লৈছো মই ৰেচিপি হিচাপে দিয়া নাই আৰু যেহেতু মই কেকৰ ৰেচিপি আগতে দিয়াই আছে আপোনালোকে চাই ল'ব পাৰিব গুটেখিনি এয়া হুইস্কৰ সহায়ত মিলাই ললো মই কেকটো আটা দি বনাইছো আৰু যেহেতু আটা মানে স্বাস্থ্যৰ কাৰণে ভাল ময়দাটো বৰ বেছি আসলতে আমি খাব নালাগে এয়া আটা লগতে এচামুচ বেকিং পাউডাৰ আৰু অকণমান খোৱা সোডা এয়া দি পিনি মই এখিনি ফেটি ললো আৰু 1 কাপ ৰিফাইন দি দিলো আৰু সহজ হ'বৰ কাৰণে মই ব্লেন্ডাৰে ইউজ কৰি দিছো আৰু হাতেৰে ফেটি থকা নাই যেহেতু আৰু বহুত কিবা কিবি বনাবলৈ আছে এখিনি ফেটি হৈ গ'ল এতিয়া মই কেকটো গেছত পাতি দিলো আৰু এটো কমিও 30-35 মিনিট লাগিলে কেক হৈ গ'ল এতিয়া মই তেল পিঠা কেটা বনাই লৈছো একেটা গুড় দি বনাইছো বৰা চাউলৰ পিঠা বৰা চাউলখিনি বহুত বেছি আঠা নাই কিনা চাউলৰ বৰ বেছি আঠা নাথাকে আৰু নিমখৰ কেটামানো বনাই লৈছো লগতে আসলতে ল'ৰা ছোৱালী কেটা আৰু মই বেছিকে নিমখৰ তেল পিঠাটোহে খাই ভাল পাওঁ গুড়ৰটো বৰ বেছি ভাল নাপাওঁ ইয়া নিমখ দিয়া তেল পিঠা কেখিনিও বনাই মোৰ হৈ গ'ল গুটেখিনি ইয়া কাহি পেলালো এতিয়া ভাবিছো লস্কৰাখিনি বনাই লওঁ আৰু লস্কৰা এনেদৰে মই কুকাৰত বনাওঁ ভাত বনোৱা যেটো কুকাৰ হেতুত বনাওঁ তেতিয়া খুব বগা আৰু সাফা হয় লস্কৰাখিনি ভাজি ললো 30-35 মিনিট আৰু লস্কৰাখিনি ভাজি মিলি হৈ গ'ল এতিয়া সৰু সৰুকৈ লাডু কৰি পেলাইছো এটা নাৰিকলত লস্কৰা 1 কাপ চেনি দিব লাগে তেতিয়া জোখটো মানে নাৰিকলৰ লস্কৰাখিনি খুব ধুনীয়া জোখৰ হৈ যায় আৰু সকলোৱে লস্কৰা বনাব জানে আৰু সেইভাবে মই ৰেচিপি শেয়াৰ কৰা নাই মই মাত্ৰ কি বনালো তাকে আপোনালোকক দেখাইছো পিঠাপনাখিনি বনাই হৈ গ'ল নাৰিকলৰ লাডু বনালো আৰু কেকো হৈ গ'ল তিল পিঠাখিনিটো অথনিয়ে বনালো এতিয়া ভাবিছো নিমকিখিনিও বনাই পেলাম এতিয়া ৰাতি 10টা বাজিলে তথাপিতো এলাহ নকৰো আৰু কাইলৈ যেহেতু উৰুকা কাইলৈ থলে অলপ লৰালৰি হ'ব পাৰে সেইবাবে আজি গুটেখিনি বনাই পেলাম আৰু আহকটো এতিয়া নিমকিখিনি বনাও নিমকিৰ কাৰণে মই ময়দা আৰু ৰিফাইন তেল দি পিনি আৰু লগতে কালজিৰা নিমখ দি পিনি ভালদৰে মঠি ললো আৰু এয়া ৰুটি আকাৰত এতিয়া বেলি লৈছো বেলি লৈ ডায়মণ্ড শেপতে কাটিছো মই ডায়মণ্ড শেপটোৱে ভাল পাওঁ আপোনালোকে তেনেকুৱা ধৰণৰ শেপ পায় তেনেকুৱা ধৰণতে আসলে কাটিলেই হ'ল আৰু ন এতিয়া গুটেখিনি গৰম তেলত ভাজি লৈছো আৰু
আৰু মোৰ ল'ৰাটোৱে আচলতে বাকী পিঠা পনাখিনি বৰ বেছি নাখায়, সি নিমখীয়া বেছি ভাল পায়, সেইবাবে তাৰ কাৰণে মই সদায় নিমকি বনাবই লাগে। আৰু এয়া বাকীখিনিও একেধৰণে একে প্ৰচেছতে কৰি লৈছোঁ। আৰু নিমকি ৰেচিপি মোৰ দিয়া আছে, আপোনালোকে ইচ্ছা কৰিলে চাই ল'ব পাৰিব। নিমকিখিনি বনাই প্ৰায় হৈয়ে গৈছে আৰু এইবাৰ ইমান বেছি ঠাণ্ডা পৰিছে, কাইলৈ যে এনেকৈ ঠাণ্ডা পৰিলে কি যে হ'ব আৰু দেই। এয়া নিমকিখিনি ৰেডি হৈ গ'ল, মই ঠাণ্ডা হ'বৰ বাবে এতিয়া ৰাখি দিছোঁ। এয়া মোৰ তেল পিঠা নিমখৰ আৰু গুড়ৰ হৈ গ'ল, লস্কৰাও ৰেডি হৈ গ'ল। এইখিনি তিলপিঠাও ৰেডি হৈ গ'ল, আৰু তিলপিঠা ভিডিঅ' কৰিবলৈ মোৰ থাকি গ'ল, সেইবাবে ফটোকে দি দিলোঁ। গোটেইখিনি পিঠা পনা বনাই মেলি হৈ গ'ল, এতিয়া 11টা বাজিলে আৰু ৰাতি। এতিয়া ভাবিছোঁ শুমগৈ, আৰু যথেষ্ট ভাগৰো লাগিছে, আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আগন্তুক মাঘ বিহু আৰু উৰুকাৰ সকলোকে শুভেচ্ছা জনাইছোঁ। নতুন এটা ভিডিঅ' লৈ পুনৰ লগ হ'ম। আজিলৈ আহিছোঁ, শুভৰাত্ৰি।